স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে আৰু সাংবিধানিক অধিকাৰক সন্মান জনায় সকলো দল সংগঠন তথা দায়িত্বশীল নাগৰিকৰ দৰে আমাৰ তিনিআলি চাহ বাগিচাৰ যি অসম চাহ মজদুৰ সংঘ তিনিআলি প্ৰাথমিক গোট, সেই তিনিআলি প্ৰাথমিক গোটেও এনেদৰে পুৱাৰ ভাগতে ওলাই আহে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ। সকলোৱে ইয়াত আহি সমবেত হয়। সকলো শ্ৰমিক, অসম চাহ মজদুৰ সংঘৰ সকলো বিষয়ববীয়া আৰু আমাৰ সুদূৰ ভৱিষ্যতৰ যি সম্ভাৱনাময় দেৱশিশু, সেই দেৱশিশুসকলকো এই অনুষ্ঠানটোত সকলোকে একত্ৰিত কৰি সুন্দৰভাৱে এনেদৰে আয়োজন কৰে স্বাধীনতা দিৱস। প্ৰাক মুহূৰ্তত সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি যি বীৰ পুৰুষ, যিসকল বীৰ শ্বহীদ দেশক বিশেষকৈ ইংৰাজৰ শোষণ, শাসন আৰু দমন নীতিৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰত যিয়ে আত্মবলিদান দিছিল, সেই বীৰ যোদ্ধাসকলক স্মৰণ কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ, যাতে সেই বীৰ শ্বহীদসকল তেখেতসকলৰ বিদেহী আত্মাই শান্তি লাভ কৰে। তাৰ পাছত আয়োজন কৰে পতাকা উত্তোলন, আৰু পতাকা উত্তোলনৰ পাছত এনেদৰে এই যি অসম চাহ মজদুৰ সংঘৰ উদ্যোগত বিশেষকৈ তিনিআলি চাহ বাগিচা মজদুৰ ক্লাবত সমূহীয়াকৈ উদযাপন কৰে এই স্বাধীনতা দিৱস। স্বাধীনতা দিৱসত অজস্ৰ সংখ্যক শিশু, অজস্ৰ সংখ্যক পিতৃ মাতৃ, অভিভাৱক আৰু বাগিচাৰ শ্ৰমিক তথা শুভাকাংক্ষী আহি সমবেত হয়। এই কণ কণ শিশুসকলৰ মাজত আয়োজন কৰে বৌদ্ধিক আৰু শৈক্ষিক প্ৰতিযোগিতা। দেখিবলৈ পোৱা গ'ল সকলো ছাত্ৰ ছাত্ৰীয়ে সুন্দৰকৈ অংশগ্ৰহণ কৰি সুন্দৰৰূপে আয়োজন কৰা এই যি শৈক্ষিক বৌদ্ধিক প্ৰতিযোগিতা, এই শৈক্ষিক বৌদ্ধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুন্দৰকৈ কাৰ্যসূচীবিলাক আগবঢ়াই নিবলৈ চেষ্টা কৰে। তেখেতসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, এনেদৰে বহুকেইটা বিষয় লৈ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা ৰাখে আৰু সদৌ শেষত এই ছাত্ৰ ছাত্ৰীসকলক লৈ এনেদৰে বিভিন্ন প্ৰতিযোগিতাৰ অন্তত বিশেষকৈ অসম চাহ মজদুৰ সংঘ তিনিআলি প্ৰাথমিক গোটে এক মুকলি সভাৰ জৰিয়তে বঁটা বিতৰণী অনুষ্ঠান ৰাখে। আৰু সেই বঁটা বিতৰণী অনুষ্ঠানত বিশেষকৈ অসম চাহ মজদুৰ সংঘ তিনিআলি প্ৰাথমিক গোটৰ সম্পাদক দেৱাৰু ভক্তাদেৱে সুন্দৰকৈ এই অনুষ্ঠানটি আগবঢ়াই নিয়ে। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে বিশেষকৈ শিশু, আমাৰ ভৱিষ্যত তথা শ্ৰমিক ৰাইজ আৰু শুভাকাংক্ষীসকলক যথেষ্টখিনি কথা অৱগত কৰিবলৈ চেষ্টা কৰে। এই মুকলি সভাত বিশেষকৈ দেৱাৰু ভক্তাদেৱে সুন্দৰকৈ তেখেতৰ যি অনুভৱ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ কণ কণ ভাইটি ভণ্টি আৰু এই শ্ৰমিক ৰাইজৰ উদ্দেশ্যে যথেষ্টখিনি কথা অৱগত কৰে। ত' তেন্তে আহকচোন এই দেৱাৰু ভক্তাদেৱে তেখেতৰ এই যি সমজুৱা দুআষাৰ, এই সমজুৱা দুআষাৰত কেনেধৰণে বক্তব্য ৰাখিবলৈ চেষ্টা কৰিলে কিছু অলপ জানিবলৈ চেষ্টা কৰোঁ। লগতে তেখেতৰ যি অনুভৱ, সেই অনুভৱত বিশেষকৈ এগৰাকী খুব সুন্দৰকৈ এগৰাকী শিশুৰ কথা তেখেতে ইয়াত উত্থাপন কৰিছে। তো তেন্তে আহকচোন তেখেতৰ এই কথাখিনি অলপ আমিও শুনিবলৈ চেষ্টা কৰোঁ। আমরা সবাই বড়িয়া ভর্তি করছি, জনতা মানতে লাগছে মানছে, কিন্তু ভর্তিকের মাঝেও একটা দুঃখ থাকে, এটা সবাই জানে। তো ওই দুঃখ হিসাব से এখন আমরা थोड़ा যদি শুনি যাতে হলে सबके ভাল লাগता है। आज ये जो टूर्नामेंट के अंदर से जो सुनील मोरा, ये सुनील मोरा একটা সোয়ালিয়া এই সোয়ালিটা মই আজি 3 দিন আগে আমার ক্র্যাশ হাউস জনিয়া আমার মোস্টিফাইড পড়ায় ও স্কুলে দিন যায় रही, मैं पढ़ाई जाने लगी तो बहुत दिन आज को दिन जाए रही। तापर देख लीजिए हमें सुनील मोरा वहाँ बेटी जगह लेके वो स्कूल का वहाँ का उठा के नहीं पड़ दिया। मैं प्रथम अपना गुरुत्व ना दिली भर्ती में जब देखते तो ये हमें बेटी का हमें सवाल बेटी लगे किसान के कोई ना, ये हमें बेटी का हमें रकम नहीं थे, हमें रकम नहीं थे। बहुत
भूख लगलो दिन देखेंगे मैं तो हंसा बोझी मैं लाल बीज नहीं करी लेकिन नहीं सोच रहे देखेंगे चौपानी पर चौपानी की आज वो दिन हमें क्रेश हाउस स्कूल में 12टा कोई छोटा छोटा वाली का वो 12टा भेटे हमें सुनील मोड़ा के बेटी जा 11टा लड़ा छोड़ी का बढ़िया से खेलछे पढ़छे सब लोग पढ़छे किंतु এই কনভেনিয়া কোয়ালিটা সবকে দেখে ভাবवाय বলছে আজি उतने जाके बोल दीजिए हमरा मोदी से हमारे केंद्रीय से मुझे का होता देना को 15 अगस्त में हकाय आज ये जोटा हमारे बेटी लगे कि भगवान की दिए जे बोलते नहीं पारी आज हमारे बेटी का दोनों का हाथ नहीं दोनों का हाथ नहीं एकटा ठेक नहीं स्वस्थ की पता सुनी के चौपानी से जाए सुनील मोड़ा के बेटी देखे हमारे निजर बेटी बोले के आज मैं कारण एक शोटा दी जाके आज ये मंचक में দিব और हमारे श्रमिक राय सबके अनुरोध कर 1 मिनट हलो একটা প্রার্থনা করি যে এই বেটিটা আমাদের জি কি না যখন তখন পৃথিবীতে থাকবে তখন সে ভালো ভালোই থাকবে বলে যে আমরা একটা ভগবান সে প্রার্থনা করি।